বন্ধ হৈ গ'ল। এজনী নাৰী যেতিয়া আন এজন পুৰুষলৈকে কিয় পলাই যায় গম পায়। এজনী নাৰীক যেতিয়া গিৰেকে অত্যাচাৰ কৰি সহ্য কৰিব নোৱাৰে, সীমাৰ বাহিৰ হৈ যায়, মদ খাই আহি পেলাই যদি কাজিয়া কৰে, মাৰপিট কৰে, সেই নাৰীগৰাকী কিমান ধৈৰ্য ধৰি থাকিব? যিমানখিনি পাৰে ধৈৰ্য ধৰি থাকিব পাৰে, তাতকৈ আৰু অভাৰ ধৈৰ্য ধৰিব নোৱাৰে। যিমানখিনি ক্ষমতা থাকে মানুহৰ সিমানখিনিলৈকে চলিব পাৰে। সদায় যদি মদ খাই আহি যদি মাৰপিট কৰিব, দাই নাই জগৰ নাই যদি তাক অত্যাচাৰ কৰিব, সেই নাৰীজনী কেতিয়াবা সহ্য কৰিব পাৰিব জানো? কেতিয়াও নোৱাৰে। আৰু মানুহে বদনাম দিয়ে, মাইকীজনী ভাল নহয় সেইটো কাৰণে পলাই গৈছে। কিন্তু মাইকীজনীৰ লগত কি ঘটনা ঘটিছিল সেইটো কোনো নাচায়গৈ। কিন্তু ওপৰৰ মানুহে ক'বলৈহে জানে, খালি ওপৰৰখিনি দেখি পায়। সেই মাইকীজনী পলাই গ'ল, আমুক হৈ গ'ল, কিবা হৈ গ'ল বুলি এনেকৈ ক'ব পাৰে। মাইকীজনীক দুখ দিব পাৰে, সেই মতাজনক যখন বেলেগৰ লগত যে লাইন মাৰি ফুৰে, সেই মতাজনক কোনো দেখি নাপায় নেকি? কোনোতো দেখি নাপায়। সেইটো কাৰণে মাইকীজনীৰ অত্যাচাৰ দুখৰ কাৰণেহে সিদ্ধান্ত ল'ব লগা হয় যে এখন ঘৰৰ পৰা এখন ঘৰ এৰিব লগা।